আজি ভিডিঅ'টোত ক্লাছ 10ৰ সায়েন্সৰ চেপ্টাৰ 3 ধাতু আৰু অধাতুৰ প্ৰথম 20টা MCQ লৈ আহিছো। তোমালোকে ভিডিঅ'টো সম্পূৰ্ণভাৱে চাবা কিয়নো পৰীক্ষাৰ বাবে MCQ অতি ইম্পৰ্টেন্ট আৰু আমাৰ চেনেলটোৰ লগত জড়িত হৈ থাকিবলৈ আৰু এনেকুৱা ধৰণৰ ইম্পৰ্টেন্ট ভিডিঅ'বোৰ পাবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা। আহা আমি কোৱেশ্চন নম্বৰ 1 টো চাওঁ। কোৱেশ্চন নম্বৰ 1 তলত দিয়া মৌলবোৰৰ পৰা ধাতুকল্পটো বাছি উলিওৱা। অপচন A সোডিয়াম, অপশন B এলুমিনিয়াম, অপশন C ক্লোরিন, অপশন D বরন। ইয়াৰ কারেক্ট এনসার অপশন D বরন। কোয়েশ্চন নম্বৰ 2 তলৰ কোনটো ধাতুৱে ঠাণ্ডা পানীৰ লগত প্ৰবল বেগে বিক্ৰিয়া কৰে? অপশন A এলুমিনিয়াম, অপশন B ফ্লোরিন, অপশন C সোডিয়াম, অপশন D ক্যালসিয়াম। ইয়াৰ কারেক্ট এনসার অপশন D ক্যালসিয়াম। কোয়েশ্চন নম্বৰ 3 তলত নাম দিয়া ধাতুবোৰৰ কোনটো ধাতুৱে অক্সিজেনৰ লগত তীব্ৰভাৱে বিক্ৰিয়া কৰে? অপশন A সোডিয়াম, অপশন B ফ্লোরিন, অপশন C কার্বন, অপশন D আর্গন। ইয়াৰ কারেক্ট এনসার অপশন A সোডিয়াম। Na। কোয়েশ্চন নম্বৰ 4 খাদ্যবস্তু ভৰাই ৰখা পাত্ৰবোৰত টিনৰ প্ৰলেপ দিয়া হয়, জিংকত নহয় কিয়নো? অপশন A টিনতকৈ জিংক দামী, অপশন B জিংকৰ গলনাঙ্কৰ টিনতকৈ বেছি, অপশন C জিংক টিনতকৈ অধিক সক্ৰিয়, অপশন D জিংক টিনতকৈ কম সক্ৰিয়। ইয়াৰ কারেক্ট এনসার অপশন C জিংক টিনতকৈ অধিক সক্ৰিয়। কোয়েশ্চন নম্বৰ 5 এটা মৌলই অক্সিজেনৰ লগত বিক্ৰিয়া কৰি উচ্চ গলনাঙ্কৰ যৌগ উৎপন্ন কৰে, যৌগটো পানীত দ্ৰৱণীয়। সম্ভৱপৰ মৌলটো হ'ল অপশন A ক্যালসিয়াম, অপশন B কার্বন, অপশন C সিলিকন, অপশন D আইৰণ। ইয়াৰ কারেক্ট এনসার অপশন A ক্যালসিয়াম। কোয়েশ্চন নম্বৰ 7 লুৰ টাৱা এখন মামৰে ধৰাৰ পৰা বচাই ৰাখিবলৈ তলৰ কোনটো পদ্ধতি উপযুক্ত? অপশন A গ্ৰীজ ব্যৱহাৰ কৰি, অপশন B ৰং ব্যৱহাৰ কৰি, অপশন C জিংকৰ প্ৰলেপ দি, অপশন D ওপৰৰ সকলো। ইয়াৰ কারেক্ট এনসার অপশন C জিংকৰ প্ৰলেপ দি। কোয়েশ্চন নম্বৰ 8 তলৰ মৌলবোৰৰ কোনটো আটাইতকৈ বেছি ঘাত সহনশীল? অপশন A সোডিয়াম, অপশন B তাম, অপশন C সোণ, অপশন D এলুমিনিয়াম। ইয়াৰ কারেক্ট এনসার অপশন C সোণ। কোয়েশ্চন নম্বৰ 9 লুৰ লগত নিকেল আৰু ক্ৰমিয়াম মিহলাই পোৱা সংকাৰ ধাতুটো হ'ল অপশন A ব্ৰঞ্জ, অপশন B পিতল, অপশন C নিষ্কলংক তীখা, অপশন D সোল্ডাৰ। ইয়াৰ কারেক্ট এনসার অপশন C নিষ্কলংক তীখা। কোয়েশ্চন নম্বৰ 10 আকৰৰ পৰা আহৰণ কৰাৰ পিছত ধাতু এটাত থকা বিভিন্ন ঔষধি আঁতৰ কৰা পদ্ধতিটো হ'ল অপশন A গাঢ়ীকৰণ, অপশন B বিদ্যুৎ পৰিশোধন, অপশন C দগ্ধীকৰণ, অপশন D তাপজাৰণ। ইয়াৰ কারেক্ট এনসার অপশন B বিদ্যুৎ পৰিশোধন। কোয়েশ্চন নম্বৰ 11 খনিৰ পৰা আহৰণ কৰা আকৰৰ লগত মিহলি হৈ থকা মাটি, বালি আৰু ঔষধি আঁতৰ কৰা প্ৰক্ৰিয়াটো হ'ল অপশন A দক্ষীকৰণ, অপশন B শোধন, অপশন C গাঢ়ীকৰণ, অপশন D বিজাৰণ। ইয়াৰ কারেক্ট এনসার অপশন C গাঢ়ীকৰণ। কোয়েশ্চন নম্বৰ 12 উচ্চ সক্ৰিয়তাৰ ধাতুৰ নিষ্কাশনৰ বাবে তলৰ কোনটো পদ্ধতি ব্যৱহাৰ কৰা হয়? অপশন A কাৰ্বন বিজাৰণ, অপশন B বিদ্যুৎ বিজাৰণ, অপশন C প্ৰতিস্থাপন, অপশন D জাৰণ। ইয়াৰ কারেক্ট এনসার অপশন B বিদ্যুৎ বিজাৰণ। কোয়েশ্চন নম্বৰ 13 ধাতব অক্সাইডৰ পৰা ধাতুটো আহৰণ কৰিবলৈ তলৰ কোনটো প্ৰক্ৰিয়া ব্যৱহৃত হয়? অপশন A জাৰণ, অপশন B তাপজাৰণ, অপশন C বিজাৰণ, অপশন D দগ্ধীকৰণ। ইয়াৰ কারেক্ট এনসার অপশন C বিজাৰণ। কোয়েশ্চন নম্বৰ 14 কাৰ্বনেট আকৰক ধাতব অক্সাইডলৈ ৰূপান্তৰিত কৰা পদ্ধতিটোক কোৱা হয় অপশন A দগ্ধীকৰণ, অপশন B তাপজাৰণ, অপশন C বিজাৰণ, অপশন D শোধন। ইয়াৰ কারেক্ট এনসার অপশন A দগ্ধীকৰণ। কোয়েশ্চন নম্বৰ 15 সালফাইড আকৰৰ পৰা ধাতু নিষ্কাশন কৰোঁতে আকৰটো ধাতব অক্সাইডলৈ পৰিৱৰ্তিত কৰা হয়, এই পদ্ধতিটোক কোৱা হয় অপশন A প্ৰতিস্থাপন, অপশন B শোধন, অপশন C বিজাৰণ, অপশন D তাপজাৰণ। ইয়াৰ কারেক্ট এনসার অপশন D তাপজাৰণ। কোয়েশ্চন নম্বৰ 16 তলৰ কোনটো ধাতুৰ এটা আকৰিক চিনাবাৰ? অপশন A কপাৰ, অপশন B জিংক, অপশন C সিলভাৰ, অপশন D পাৰা। ইয়াৰ কারেক্ট এনসার অপশন D পাৰা। কোয়েশ্চন নম্বৰ 17 তলৰ কোনটো প্ৰক্ৰিয়াৰে এলুমিনিয়াম অক্সাইডৰ পৰা এলুমিনিয়াম ধাতু পোৱা যায়? অপশন A দগ্ধীকৰণ, অপশন B তাপজাৰণ, অপশন C কাৰ্বন বিজাৰণ, অপশন D বিদ্যুৎ বিজাৰণ। ইয়াৰ কারেক্ট এনসার অপশন D বিদ্যুৎ বিজাৰণ।
Question number 18 ধাতুসমূহ সক্ৰিয়তা কম নিৰূপণত সৰ্বাধিক সহায় কৰে অপচন এ ধাতু আৰু পানীৰ মাজৰ বিক্ৰিয়া অপচন বি ধাতু আৰু এচিডৰ মাজৰ বিক্ৰিয়া অপচন সি ধাতু আৰু অক্সিজেনৰ মাজেৰে বিক্ৰিয়া অপচন ডি ধাতুৱে আন ধাতুৰ লৱণৰ দ্ৰৱৰ লগত কৰা প্ৰতিস্থাপন বিক্ৰিয়া ইয়াৰ কাৰেক্ট এনসাৰ অপচন ডি ধাতুৱে আন ধাতুৰ লৱণৰ দ্ৰৱৰ লগত কৰা প্ৰতিস্থাপন বিক্ৰিয়া Question number 19 তলৰ আটাইতকৈ সক্ৰিয় ধাতুটো হ'ল অপচন এ সোণ অপচন বি পটাছিয়াম অপচন সি এলুমিনিয়াম অপচন ডি সোডিয়াম ইয়াৰ কাৰেক্ট এনসাৰ অপচন বি পটাছিয়াম Question number 20 তলৰ কোনটো ধাতুৱে লঘু এচিডৰ পৰা হাইড্ৰজেনক অপসাৰিত নকৰে অপচন এ পি বি অপচন বি জেড মানে জিংক অপচন সি সিউ কপাৰ অপচন ডি এফ ইউ ইয়াৰ কাৰেক্ট এনসাৰ অপচন সি কপাৰ ভিডিওটো যদি ভাল লাগিছে তেনেহলে তোমালোকে ফ্ৰেন্ডসকলৰ শেয়াৰ কৰা যেহেতু ফাইনেল ইয়াৰ ফাইনেলৰ কোৱেশ্চনৰ কাৰণে এগিটা এমসিকিউ ভেৰি ইম্পৰ্টেন্ট